हेलो गाइस वेलकम टू मुनबी लाइफस्टाइल আৰু আজি এতে বৰ্তমান কোড আছে আপোনালোকে নিশ্চয় জানে মই ঘৰলে আহিছিলো মাৰ যেহেতু গা বেয়া আছিল আৰু এতিয়া বৰ্তমান মায়ে অলপ ভাল পাইছে আগতকে মানে গাটো ভাল পালে কাৰণে এডমিট কৰোৱা নহলে কিন্তু যোৱাকালি আমি মাৰ যিখিনি মেডিকেল টেষ্ট আছিল টেষ্টখিনি কৰালো আৰু এতিয়া আমি ৰিপৰ্টখিনি আনিব যাওঁ তাৰ পিছত ৰিপৰ্টখিনি আনাৰ পিছত কোড যাম কি কথা আপোনালোকে এনে নিশ্চয় গম পাব আৰু যেহেতু ঘৰত মানুহ নাই আৰু সেইকাৰণে আমাৰ প্ৰব্লেম হৈছে মা আৰু মই আৰু সেইকাৰণে ঘৰত কোনোবা এটা ল'ৰা লাগেই আজি মানে সেইটো বস্তু ফিল কৰিছোঁ বাট যি হওক আমাৰ সেইটো বস্তু মেটাৰ নকৰে কাৰণ চব বস্তু নিজে কৰিব লাগিব আৰু আজি ৰিপৰ্টছখিনি আনি ক'ত যাম আপোনাক দেখাই থাকিম আৰু মোৰ লগত থাকিব যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক এণ্ড শ্বেয়াৰ কৰিব পাহৰি যাব আৰু আজি ভাবিছিলোঁ যে মই বাইকৰ শ্ব'ৰুমত ভিডিঅ'টো কি হয় নাজানো কিন্তু মই ভাবিছিলোঁ যে হিৰো ডিলাৰত এবাৰ ভিজিট কৰিম কাৰণ বাইক এখন ল'ম বুলি ভাবি আছিলোঁ যিহেতু তো সেইকাৰণে মানে কোনখন বাইক ল'লে ভাল হ'ব মোৰ কাৰণে আপোনালোকে জনাব নিশ্চয় আৰু মোক কোনখন বাইক ভাল লাগিব আপোনালোকে কমেণ্টছ কৰি জনাব আৰু মোৰ কাৰণে তেতিয়া সহজ হ'ব চ' যাব ওলালোঁ আৰু এতিয়া মেডিকেল যাওঁ মেডিকেলৰ পৰা মাৰ ৰিপৰ্টছখিনি আনি লওঁ ৰিপৰ্টছখিনি অনাৰ পিছত আপোনালোকে মই ওলালোঁ এতিয়া মাৰ ভাগৰ মেডিকেলৰ টেষ্টখিনি ৰিপৰ্টখিনি লৈ নো তাৰপিছত লেটছি কি হ'ব আপোনাক দেখাই থাকিম আৰু আজি যিহেতু মই ডিফুলৈ যাম মাক লৈ যাব লাগিব বা ঘৰ তাতে আছে কাৰণ অকলে কোনো বস্তু নহয় আৰু বহুত প্ৰব্লেম হয় অকলে সেইকাৰণে আজি আমি ডিফুলৈ যাম আৰু আপোনাক লগত লৈ যাম মোৰ লগত থাকিব আৰু কি কৰোঁ চাই থাকিব এতিয়া বৰ্তমান পাইছোঁ মেডিকেল কলেজ আৰু মেডিকেল কলেজৰ পৰা মই মাৰ ৰিপৰ্টটো লৈ যাম মই চাওঁ কালি ব্লাড টেষ্ট আৰু ইউৰিন টেষ্ট কৰিব দিছিলে তো সেইখিনি কৰা হৈ গৈছিলে ৰিপৰ্টটো দিয়া নাছিলে আজি দিব যিহেতু ৰিপৰ্টটো আপোনালোকক মই জনাই থাকিম চাই থাকিব মোৰ লগত লাগি পালোঁ আৰু মেডিকেলৰ পৰা ৰিপৰ্টখিনি লৈ আনো পিন্ধি লৈছোঁ ভাল নালাগে ন মেডিকেলত যাবলৈ সেইকাৰণে ব্লেক কালাৰটো লৈ আনো কি হয় চাওঁ মেডিকেল কলেজখন বৰ ধুনীয়া কৰি দিলে চ' ৰিপৰ্টছ লোৱা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ সেইখিনি নালাগে সেইটো তাতে ভৰাই লৈছোঁ মোৰ একচুৱেলি এই কি কয় এইটো চেল্ফি ষ্টিক নহয় একচুৱেলি এই মোবাইলৰ ষ্টিকটো ল'বলৈ লাগিছিলে মই লোৱা নাই হোৱা ডিপুতে ল'মগৈ তেতিয়া অলপ ইজি হয় নহ'লে হাতত উঠিবলৈ বৰ দিগদাৰ আৰু এতিয়া ওলালোঁ আৰু এইটো ব্লগ দিব আছে এইটো ব্লগ দিয়া হোৱাই নাই কাৰণ এডিট কৰিব টাইম পোৱা নাই আৰু মাৰ যিহেতু গাটো বেয়া আৰু একেবাৰে গৈ মই ভালকৈ এডিট কৰি ভিডিঅ'খিনি দিম আজি যিহেতু আমি এতিয়া ঘৰৰ পৰা ওলাই ডাইৰেক্টলি ডিপু যাম বাহঁতৰ ঘৰত তাতে কি হয় কি নহয় চাব মানে অন দ্য ৱে আৰু কি কৰোঁ আমি আৰু চাই থাকিব মই গাইড কৰি দেখাম পালোঁ ডিফু বাহঁতৰ ঘৰত আৰু ৰাতি হৈ গ'ল আহোঁতে ইয়াত কি কাম চলি থাকে নেকি এইফালে মাছ চাই ভালে দিছে কি দিছে মাছত বিলাহী জলকীয়া বইল লাগৰ অলপমান নহয় আমাৰ নেক্সট টাইম সেকেন্ড আহি গ'ল মাষ্টাৰ চেফ এনে লৰাবলৈ আহিছে আগত মানে এনেই আহিছে তই দেখাবলৈ নেকি এতিয়া এইটো তই বনাইছ নেকি এতিয়া তাই টেষ্ট কৰিব কেনেকুৱা হৈছে ভাত নেখাওঁ এইটো টাইম হা
কি কৈছ তইনো কিননে কোনে ক'লে কিন তই কিন হ'লে আমি কি হয় মইতো হাতী গৈছে বাৰু দেখিছে ধুনীয়াকৈ একদম বনাই আছে আৰু এতিয়া আৰু এটা কিবা চাগে আইটেম বনিব কি হয় पानी में फेंको इधर रखो ये पानी फेंक दो अभी उल्टा दो पानी पानी है क्या सब देखा आरोही क्या बनाया देखो क्या दिखा है क्या बनाया है आरोही तुमने बनाया है वाह ये क्या बनाया है क्या बनाया तुमने अभी क्या करेगा কিমান হেৰি কৰিব নাখাওঁ মই তুমি খোৱা কেনেকুৱা হৈছে মজা টেষ্ট কচু এইটো মোৰ ফেভৰেট হয় তোমাৰ ভাগৰ লাগি গ'ল নেকি আজি কিমান দেৰি ট্ৰেভেল কৰিলা গাড়ীৰ ভিতৰতে আৰু তাই ক'ব মোৰ গাড়ী মই আজি কেনেকৈ চলাইছোঁ তাই ক'ব আৰু আমি এনেকুৱা জেগাত আহিছো বাৰু মই অকমান ভিডিঅ' কৰিছিলো এইটো তাৰে মই দেখাই দিম আমি এনেকুৱা আন্ধাৰ জেগাত আহিছো আৰু পুৰা জংগল আৰু তাইলৈ মই ফোন কৰিছো আহা আগত মানে এডভাইচ লৈছো যে কি কৰা যায় তাই কৈছে যে ইমান জংগল তো নাহিবি কিন্তু আদাই কৈছে বলক আমি ৰিক্স লৈ আহিছো কিন্তু তাই বাৰু একো নাই নালাগে বুলি ক'লে কিন্তু আমি আহিছো আমি জানো কিন্তু আহি ভাল লাগিলে আল্টিমেট জেগা ৰাস্তাটো কিন্তু বহুত ধুনীয়া বনাইছে সেইকাৰণে আহিবলৈ একো প্ৰব্লেম নহ'লে সেইকাৰণে মানে ৰাস্তাটো আপোনাৰ যদি বেয়া ৰাস্তা হোৱাতেন আৰু বহুত শৰ্ট হৈ গ'ল আমি ইফালে বিৰলা ফালে ওলাই দিলোঁ আমি মাঞ্জা যাব লগা নহ'লেই মানে আৰু বহুত দেৰি হৈ গ'ল যেন এতিয়া আমাৰ আৰুহে পেইণ্টিং কৰিব হা ক'ত গৈছা আৰু আমাৰ মাক দেখাই দিওঁ এবাৰ কি কৰিছে কি কৰিছ চ' এয়াই আৰু অলপ পিছত মই দেখাইছোঁ আমাক খানা দুখাই আজি গাড়ী চলালোঁ আৰু গাড়ী চলাই ভাগৰ লাগি গৈছে হ'লেও মানে আহি অকণমান ৰেষ্ট লৈছোঁ আৰু আপোনালোকক দেখাই থাকিলোঁ মানে আহোঁতে মানে বেছি মই ভিডিঅ' নবনালোঁ কাৰণ মাৰ লগত আহিছোঁ আৰু মা এনেও গাটো বেয়া চ' আহি পালোঁ ভালকৈ আৰু আপোনালোকক দেখাইছোঁ চাই থাকিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক এণ্ড কমেণ্ট কৰিব পাহৰি নাযাব कमेंट करी जनाबो क्या कैसा बोलो कैसा हुआ है बोलना कमेंट करके नेक्स्ट वीडियो नेक्स्ट हाँ अभी YouTube में जाएगा ठीक है अभी कुछ बोलना है तो बोलो बस अंडा बोलना सब्सक्राइब करने के लिए बोलो सब्सक्राइब